জন্ম জয়ন্তী উপলক্ষে আমি যি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ তাৰ লগত কেইবাটাও আমাৰ দিহানামকে ধৰি কেইবাটাও কাৰ্যসূচী দুদিনীয়াভাৱে অনুষ্ঠিত হৈ গ'ল। এই কাৰ্যসূচীও আমাৰ সকলোকে ইয়াত সংযোজিত কৰিলে। সত্ৰ মহাসভাৰ ইতিহাস অতি পুৰণি আৰু প্ৰথম। যি গুৰুজনাৰ আজ্ঞালৈ এইসকলে সত্ৰ স্থাপন কৰি গুৰুজনাক স্থাপন কৰিবলৈ পূৰ্বৰ পৰা চেষ্টা কৰি আছে। কলিয়াবৰ সত্ৰ মহাসভা অনুষ্ঠিত হোৱাৰ আনুষ্ঠানিকভাৱে দায়িত্ব লোৱাৰ আগতেও কলিয়াবৰত সন্ত সমাজ আছিল আৰু কলিয়াবৰ সেই সন্ত সমাজেই এই গোটেই দায়িত্ব এটা সময়ত গ্ৰহণ কৰি আহিছিল। আৰু অসমৰ আমাৰ যি অসমীয়া সংস্কৃতি গোটেই পৃথিৱীতে বিৰল। মোৰ লগৰ এজন ব্যক্তি আছিলে মহাৰাষ্ট্ৰৰ, তেখেতে অসমৰ পৰা 30-40 বছৰ ধৰি কাম কৰিছিল। তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন জীৱনীলৈ এটা কথা আমাক কৈছিল যে গোটেই ভাৰতবৰ্ষটো বাদ দিয়া গোটেই পৃথিৱীতে নিজৰ সমাজ আৰু সংস্কৃতিক এনেকৈ তুলি ধৰা যিটো সংস্কৃতি গোটেই পৃথিৱীতে বিৰল আছে। গতিকে নিজৰ সৃষ্টিৰাজিৰে নিজৰ সাহিত্যৰাজিৰে আমাৰ যি সাহিত্য আৰু সংস্কৃতি বিশ্ব দৰবাৰত স্থাপন কৰা গুৰু দুজনাৰ এই সৃষ্টিৰাজিক আমি সদায় বৰ্তাই ৰাখিব লাগিব। আমাৰ যি যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মক আমাৰ সাহিত্য, আমাৰ সংস্কৃতি, আমাৰ যিটো পৰম্পৰা, আৰু আমি সদায় ইংৰাজীত এটা কথা কওঁ যে লষ্ট অফ কালচাৰ, লষ্ট অফ আইডেণ্টিটি। শক্তি অংকে কইনা জন্ম শুনা বিবরণ কোনো বংশ ক্ষয় হইব ইহার কারণ
ক্ষত্রিয় ক্ষয়কারী কইনা জয়কে উত্তপন দরুণ বোধ দরুণ অহংকার দরুণ অহংকার ব্রাহ্মণ পুত্র বৈশ্য এই জুহি জাতিয়ে অভিলক্ষ্য ঘে দিবাক পরব তাহেক বহুল ভগিনিয়ে সানি পরব আউরা যদি সন্দালে অভিলক্ষ্য ঘে পরব তাহেক বহুল ভগিনিয়ে সানি পরব আউ সত্য অঙ্গীকার কয়ে বলল ওরে ও ভাবিলে থাম বহুল অবসর ঠিক তাহারে প্রতিপক্ষ উহার উত্তর তর্ক করি আর নিবাদে ঐশ্বর্য নিবাদ যদি আজ নোয়ার পাই
ইহার নাম লপৱন। আর যজ্ঞভারতে জন্ম হওয়া তাহার নাম যজ্ঞ। এই যজ্ঞখিনি করলে কেতকি নামে পূর্ব জন্মর বড় ফলে এই জন্মে এই বংশজন স্বামী